ওলাইছোঁ যি মানে ৰঙিয়াত যি অধিৱেশন হৈ আছে তো তালৈ যাম। ফাৰ্ষ্ট আমি বাহঁতৰ ঘৰলৈ যাম, তো আপোনালোকে চাই থাকক কি হয় কি নহয়। আৰু এয়া গৈ আছোঁ, এয়া হ'ল কেন্দ্ৰীকোণাৰ পৰা ফাৰ্ষ্ট গেটটো হয়। তো বলকচোন আজি যাওঁ কি হয়। আৰু বহুত জাম হ'ব বুলি শুনিছোঁ, বাট দেখা পাম আৰু কি অৱস্থা হয়। তো এয়া গেট হয়, নেক্সট গেট। বহুত গেট আছে মানে, এয়া গৈ আছোঁ আৰু সেয়া মানুহবিলাক গৈ আছে। মোৰ ইমান এটা ভাল হোৱা নাই, মোবাইলটো মানে অলপ প্ৰব্লেম হৈছে। সেইভাগৰ ৰাস্তা এটা আছে মানে আগফালৰ যিটো ৰাস্তা আছে মানুহবিলাক সেইটোত গৈ মানে আছে, তাৰমানে অনলি গাড়ীবিলাক ভিৰ আৰু পুৰা এয়া নেক্সট গেট আৰু এইখন গেট পালোঁ। তাৰপিছত এইখন গেট দেখিছে চাগে, তো এইখন গেট আৰু সেইটো চাইডে দেখিছে আপোনালোকে। সেয়া চাওক, পূৰা ডাঙৰ ডাঙৰ যিবিলাক গাড়ী হয়, ট্ৰাক এক্সেট্ৰা এক্সেট্ৰা, সেইবিলাক পূৰা লাইন পাতি আছে, পূৰা ভিৰ আৰু মানুহবিলাক গৈয়ে আছে। ইয়াৰ পৰা অলপ অলপ দেখিব পাইছেই চাগে। আৰু এয়া পূৰা ট্ৰেফিক জাম পূৰা। আৰু নেক্সট তো ইয়াত মানে কি গাড়ীবিলাক পাৰ্কিং কৰাই আছে। তো আগত অলপমান ৰ'লোঁ আৰু তো এতিয়া আমি বাহঁতৰ ঘৰত যাম। আৰু বাহঁতো যাব, মানে আমাৰ লগতে যাব বাহঁত। তো আমি বাহঁতৰ ঘৰলৈ আহিলোঁ, বাহঁতৰ ঘৰৰ পৰা যাম। আৰু ইয়াত পূৰা দেখিছেনে, পূৰা ইয়াতে ওলাই পেলাই পূৰা চেল্ফি। আৰু বাহঁতৰ তাতে চাহ ভাত গোটেইখিনি খালোঁ। আৰু ইহঁতে যিহেতু যাব, এতিয়া আমি পূৰা তালৈ যাম। তো চবেই ৰেডি, ময়ো ৰেডি হৈ গ'লোঁ বাৰু। বাহঁতৰ তাতে যোৱাতেতো গ'লোঁ, বাট তেতিয়া বাহঁতৰ পৰা ঘূৰি আহি দেখিছোঁ এই অৱস্থা, পূৰা ট্ৰেফিক জাম। এতিয়া এই ট্ৰেফিক জামৰ পৰা কেনেকৈ ওলাওঁ সেয়াহে মুস্কিল হৈ পৰিছে। আৰু আমি ইমান লাষ্টত আছোঁ, পূৰা ধূলা ধূলা হৈ গৈছে। কিমান ট্ৰেফিক জাম, এতিয়া কিবাকে 1 ঘণ্টা মূৰত ট্ৰেফিক জামৰ পৰা বাহিৰ হ'লোঁ। আৰু ইয়াতে দেউতা পাৰ্কিং কৰিব গৈছে গাড়ী। তো এয়া দেখিছেনে, পূৰা মানুহ পূৰা ভিৰ হৈ আছে। আৰু তো পূৰা ইয়াতে মানুহ মানুহ মানুহ, কিছুমানে গা বেয়া লাগিছে তো বহিছে। ইয়াৰ পৰা আমি আৰু শেষত পাই গ'লোঁ 1 ঘণ্টা মূৰত ট্ৰেফিক জামত ফচি ফচি। এয়া মেইন গেট চাওক, কিমান ধুনীয়া আৰু ইমান মানুহ হৈছে আৰু ইমান ধুনীয়াকৈ এই ৰাস্তা দেখিছে, পাকা কৰি দিছে এইটো ৰাস্তা। এই 4 মাহ আগৰ পৰা কাম কৰিছে। মোক দেখিছেনে, পূৰা বিন্দাছ গৈ আছোঁ, বাট হেৰালেহে আৰু মই ক'ত যাওঁ ঠিক নাই। আৰু তথাপিও মানে কি দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু ইমান মানুহ, গৈ পেলাই ভাল লাগিছে। আৰু মেইনলি মই আজি ফাৰ্ষ্ট টাইম এনেকুৱা অধিৱেশনলৈ গৈছোঁ, বহুত ভাল লাগিল। মানে ইয়াতে শংকৰ মানে যিবিলাক মানুহবিলাক খুব ডিচিপ্লিনলি কৰিছে চব বস্তু। আৰু হৈ গ'ল মোৰ কেমেৰা উল্টা, তো চিধা কৰিছোঁ ৰ'ব। আৰু ইয়াত আহিছে ৰ'দৰ কোবত, মানে মানুহবিলাকে পূৰা চাদৰ তাদৰ ঢাকি লৈছে, পূৰা ৰ'দ দিছে। আৰু ইমান ভাল লাগিছে, মানে বহুত মানুহ হৈছে। সেয়া হৈছে মেইন যোনটো মানে। আৰু এতিয়া চব ফটো উঠাত বিজি, আৰু ভিন্ন কেমেৰামান হৈছে বা পেহী মাহঁতে পূৰা ফটো উঠি আছে। আৰু সেইখন শৰাই দেখিছেনে, সেই শৰাইখনৰ পূৰা ফটো উঠি আছে। আৰু ইয়াতে মানে কি এখন ডাঙৰ মানে মঞ্চ, ইয়াত দেখিছে যে ইয়াত মানুহবিলাক জিৰাইছে। তো কালি CM আহিব আৰু ইয়াৰ মেইন আকৰ্ষণ হৈছে, মোৰ ইমান ভাল লাগিছে মানে এই শৰাইখন, ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। আৰু তাত মানে কি ফটো তোলা মানুহ বহুত বেছি হয়। তো ইয়াত দেখিছে কেনেকুৱা অৱস্থা হৈছে, চবতে চব মানুহে মানে ইয়াতে জিৰাইছোঁ সকলোৱে। সোমাই যাম এতিয়া। সোমাম। আৰু ইয়াতে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে যিহেতু, তো এওঁলোকে ইয়াতে শিবিৰ পাতি আছে। তো সেই হোৱাৰ দিনাখন ইয়াৰ পৰা গুচি যাব। আৰু ইয়াত সকলো ধৰণৰ সুবিধাবোৰ সিহঁতক দিয়া হৈছে।
তো যিহেতু মানে কি আমি অহাত মানে দেৰি হৈ গৈছিল 4 বাজিছে আৰু এনেকুৱা টাইম হৈছে যিহেতু গধূলি হৈছে আৰু পুৰা ট্ৰেফিক জাম দেখিছে আপোনালোকে ৰাতিখনৰ ট্ৰেফিক জাম আৰু আমি এইটোৱে জেগাৰ পৰা মানে ফিৰি আহি পেলাই নেক্সট বেলেগ ৰাস্তা দি গৈছিলোঁ তো আজি এইখিনিয়ে হ'ল তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাই